সমূহ অসমবাসী ৰাইজলৈ নমস্কাৰ। আপোনালোকলৈ লৈ আহিছোঁ আজি এনেকুৱা এটা টপিক। আজি আপুনি যদি হয় বিচাৰি আছে যদি আপুনি এটা ভাল এটা ইনকাম সুবিধা, তেতিয়াহ'লে আপোনাৰ কাৰণে এই ছাবজেক্টটো তো বেছি লেট নকৰি পেলাই ব'লক আমি এই টপিকটো ষ্টাৰ্ট কৰোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোকলৈ স্বাগতম জনাই আজি মোৰ এই মৌচুম বৰা MLMলৈ আপোনালোকৰ লগত আজি টপিকটো ষ্টাৰ্ট কৰিব গৈ আছোঁ। তো আজি যিটো টপিকৰ ওপৰত ষ্টাৰ্ট কৰিব গৈ আছোঁ, হয় আজি আপোনালোকে ঠিকেই শুনিছে যে আজি এটা পাৰ্ট টাইম আজি আমাৰ ভাল এটা ইনকাম লৈ পেলাই আজি ডিছকাছ কৰিব গৈ আছোঁ। হয় আজি এই ইনকাম যিটো আজি ডিছকাছ কৰিব গৈ আছোঁ, হয় সেইখিনি মানুহৰ কাৰণে যিখিনি মানুহে আজি আপোনালোক চাই আছে, আপোনালোকে হয় আপুনি হয়তো আজি এটা ভাল এটা ইনকাম অপৰচুনিটি বিচাৰি ফুৰিছে। আজি এই ইনকাম অপৰচুনিটি যিটো আপোনালোকৰ লগত মই ডিছকাছ কৰিব গৈ আছোঁ, সেই ইনকাম অপৰচুনিটি প্ৰত্যেকজন অসমবাসী নৱপ্ৰজন্মৰ কাৰণে, আজি প্ৰত্যেকজন অসমীয়াৰ কাৰণে আজি এটা সুন্দৰ টপিক লৈ পেলাই মই ডিছকাছ কৰিব গৈ আছোঁ। আজি আপোনালোকৰ আগত এনেকুৱা এটা ইণ্ডাষ্ট্ৰি লৈ পেলাই কথা পাতিব গৈ আছোঁ, হয় যিটো ইণ্ডাষ্ট্ৰি হ'ল নেটৱৰ্ক ইণ্ডাষ্ট্ৰি। আপুনি যদি মোৰ আগৰ ভিডিঅ'টোত এই চেনেলত থকা আগৰ ভিডিঅ'কেইটা যদি আপুনি চাইছে তেতিয়াহ'লে হয়তো আপোনালোকে গম পাইছে যে মই কি টপিকৰ ওপৰত কথা পাতিব গৈ আছোঁ। আৰু যদি আপুনি চোৱা নাই তেতিয়াহ'লে আপুনি ডেছক্ৰিপশ্যনত গৈ পেলাই আজি লিংকটোৰ যোগেদি আগৰ ভিডিঅ'কেইটা আপুনি ভালধৰণে চাই লওক যে হয় আপোনালোকক কেনেকুৱা কি টপিক লৈ পেলাই আজি আপোনালোকৰ লগত কথা পাতিব গৈ আছোঁ। হয় মই বেছি দেৰি নকৰি পেলাই আজি টপিকটো ষ্টাৰ্ট কৰিব গৈ আছোঁ আপোনালোকৰ আগত। যিটো আজি ওপৰত কথা পাতিব গৈ আছোঁ সেইটো হ'ল দিছ ইজ কল্ড নেটৱৰ্ক ইণ্ডাষ্ট্ৰি। য়েছ অৰ নো, হয় কি নহয়? তো আপোনালোকৰ আগতে আজি দেখিছে যে নেটৱৰ্ক ইণ্ডাষ্ট্ৰি বহুত মাৰ্কেটত আজি বৰ্তমান চলি আছে। তো তাৰ মাজতে আজি লকডাউনৰ মাজতে আজি অসমবাসীৰ কাৰণে এটা বহুত ধুনীয়া এটা এক্সাইটিং নিউজ আছে, এক্সাইটিং খবৰ আছে, যিটো আজি খবৰ আপোনালোকৰ লৈ আহি পেলাই মই আজি এক্সাইটমেণ্ট আজি নিজকে ফিল কৰিছোঁ। কিয়নো আজি আপোনালোকৰ আগত যিটো প্লেন আজি ডিছকাছ কৰিব গৈ আছোঁ, তেতিয়া লঞ্চিং হৈছে। আপুনি যদি আজি চাই আছে তেতিয়াহ'লে আপুনি আমাৰ অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা যে চাই আছে আহি থকা দিনত আপুনি আজি প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ আপুনি এজন আজি ইয়াতে টপ হোল্ডাৰ হ'ব পাৰিব। তো তাৰ কাৰণে আপুনি স্ক্ৰীণত যিটো নাম্বাৰ দিয়া হৈছে সেই নাম্বাৰত আপুনি সোনকালে আজি হাৰি আপ আপুনি কি কৰক, আজি আপুনি কণ্টেক্ট কৰক। তো সেইখিনিক আজি কোৱা আগত মই আপোনাক আজি ডাইৰেক্টলি আজি আহক ব'লক আমি প্লেনটোলৈ লৈ যাওঁ। কিয়নো আজি আমাৰ বেছি দেৰি নকৰোঁ, দীঘলীয়া নকৰোঁ। আজি যিটো প্লেন লৈ পেলাই ডিছকাছ কৰিব গৈছোঁ, হয় আজি আমাৰ যিটো ইণ্ডাষ্ট্ৰি বৰ্তমান আজি গুৱাহাটীৰ পৰা লঞ্চ হৈছে, আজি তাৰ নাম হৈছে হেলচন লাইফ মাৰ্কেটিং প্ৰাইভেট লিমিটেড আজি বুলি এটা অৰ্গেনাইজেশ্যন আমাৰ লগত আজি ষ্টাৰ্ট হৈছে অসমবাসীৰ কাৰণে। আজি য'ত আপুনি অসমৰ যিকোনো প্ৰান্তৰ পৰা আজি যিকোনো ডিষ্ট্ৰিক্টৰ পৰা আপুনি যিখন ডিষ্ট্ৰিক্টৰ পৰা শুনি নাথাকক কিয় এই কথাখিনি, আপুনি ভিডিঅ'টো চাই নাথাকক কিয়, আপুনি প্ৰথমজন ব্যক্তি হৈ পেলাই আপুনি আজি যদি বিচাৰে আপুনি এই ছাবজেক্টত আপুনি কাম ষ্টাৰ্ট কৰিব পাৰিব। তো সেই কামখিনিৰ ওপৰত মই সেই কামৰ ওপৰত আজি আপুনি ইয়াতে কি পাব কি নাপাব তাৰ ওপৰত মই আপোনালোকৰ আগত ডিছকাছ কৰিম। তো আজি আপোনালোকৰ আগত হয় এয়া আমাৰ হেলচন লাইফ মাৰ্কেটিং প্ৰাইভেট লিমিটেড। আজি এই যিটো ইণ্ডাষ্ট্ৰি হয় এই ইণ্ডাষ্ট্ৰি বৰ্তমান লঞ্চিং হৈ আছে। লঞ্চিং আপুনি আজি লঞ্চিঙত পাব গৈ আছে। এই ইণ্ডাষ্ট্ৰিত আপোনাক আজি এটা লং মিছন লৈ পেলাই আজি আমাৰ ইণ্ডাষ্ট্ৰি আগবাঢ়ি আহিছে। আজি অসমবাসী আজি অসমৰ কাৰণে আজি আগবাঢ়ি আহিছে। আজি এটা ভাল লং টাইম ভিজন লৈ পেলাই, লং টাইম মিছন লৈ পেলাই আজি তাৰ লগত আজি আমাৰ প্ৰত্যেক মানুহৰ কাৰণে আজি মই এটাই কথা কওঁ, কিয়নো আজি হেলচন লাইফ আপোনালোকে কিয় চইচ কৰিব বা হেলচন লাইফত আপোনালোকে কিয় কাম কৰিব, কিয়নো হেলচন লাইফত আজি ক'বলৈ গ'লে এটা স্মল পেকেজ লৈ পেলাই কাম কৰিছে। আজি বহুত ইণ্ডাষ্ট্ৰি আছে যিবিলাকত বহুত ডাঙৰ হিউজ লেভেলৰ পেকেজ থাকে, কিন্তু হেলচন লাইফ মাৰ্কেটিং প্ৰাইভেট লিমিটেডত আজি এটা স্মল পেকেজ আপোনাৰ কাৰণে আজি আপোনাৰ ঘৰত আপোনাৰ প্ৰয়োজনীয় বস্তু লৈ পেলাই আপোনাৰ কাৰণে আগবাঢ়ি আহিছে, আপোনাৰ কাষত, আপোনাৰ গাঁৱত, আপোনাৰ চহৰত। তো তাৰ লগত আজি কি কৰিছে এই ইণ্ডাষ্ট্ৰিত আপোনাৰ 2 নম্বৰত আজি হৈ গ'ল পইণ্ট কি যে এথিকেল উইথ ষ্ট্ৰং মেনেজমেণ্ট ছিষ্টেম। কিয়নো আপুনি ইয়াতে এটা এথিকেলি আজি ষ্ট্ৰং মেনেজমেণ্ট ছিষ্টেম আজি ইয়াত পাব। তাৰ লগত ৱাইড ৰেঞ্জ অফ প্ৰডাক্ট কোৱালিটি আজি আপুনি ইয়াতে পাব। তাৰ লগত আপোনাক আজি কাম কৰিবৰ কাৰণে যিটো আজি এডুকেশ্যন লাগে, তাৰ কাৰণে আমাৰ ইণ্ডিয়াৰ টপ লেভেলৰ আজি গুৰুকুল একাডেমি আজি আমাৰ লগত জড়িত হৈ আছে। তাৰ লগত আজি ইয়াতে যিটো প্লেন পাব হাইব্ৰিড প্লেন, য'ত আপোনাৰ 13 টাইপছ অফ ইনকাম আপোনাক দিয়া হৈছে। এনেকুৱা নিচিনা ইনকাম অপৰচুনিটি লৈ আপোনাৰ মাজত আজি আমাৰ ইয়াতে আজি হেলচন লাইফ মাৰ্কেটিং আগবাঢ়ি আহিছে। চ' লেট নকৰি পেলাই আপুনি মই কওঁ আপুনি আপোনাৰ ডিষ্ট্ৰিক্টৰ প্ৰথমজন ব্যক্তি হ'বৰ কাৰণে আপুনি সোনকালে আপোনাৰ স্ক্ৰীণত যিটো নাম্বাৰ দিয়া হৈছে এই স্ক্ৰীণৰ নাম্বাৰত মোক কল কৰক। কল কৰি পেলাই সোনকালে আপুনি আজি এই আপোনাৰ ডিষ্ট্ৰিক্টখনৰ আপুনি যিখন ডিষ্ট্ৰিক্টত ৰৈ আছে, হয় আপুনি ঠিকেই শুনিছে, আপুনি যিখন ডিষ্ট্ৰিক্টত বহি চাই আছে সেই ডিষ্ট্ৰিক্টৰ পৰা আপুনি প্ৰথমজন ব্যক্তি আজি এই ছাবজেক্টটোত ষ্টাৰ্ট কৰক।
হয় আহক আমি চাওঁ যে আজি হেলছন লাইফৰ যিটো 13 টাইপছ অফ ইনকাম সেই 13 টাইপছ অফ ইনকাম আজি আপুনি কেনেধৰণে পাব গৈ আছে আজি কেনেধৰণে আপুনি পাব তো ইয়াতে যিটো 13 টাইপছ অফ ইনকাম ৰখা হৈছে তো ফাৰ্ষ্ট ইনকাম যিটো হয় যিটো কোৱা হয় পিভি মেচিং ইনকাম বুলি কোৱা হয় পিভি মেচিং ইনকাম আপুনি পাৰ ডে 3200 টকাৰ পৰা 9600 টকা পৰ্যন্ত আপুনি ইয়াতে ইনকাম কৰিব পাৰিব তাৰ লগত আপোনাক ইয়াতে ৰখা হৈছে যে ৰিপাৰ্চেজ ইনকাম আপোনাক ইয়াতে আপ টু 20% দিছে চক আজি ভাবি চাওক যে আজি আপোনাক কোনো ইণ্ডাষ্ট্ৰীত এনেকুৱা এটা আজি কম সৰু এটা প্লেনত আপুনি কেতিয়াও এটা ডাঙৰ হিউজ লেভেলৰ কেতিয়াও আপুনি পাৰ্চেণ্টেজ নাপায় যিটো আপুনি ইয়াত দিয়া হৈছে হিলছন লাইফ মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ তাৰ লগত টিম পাৰফৰ্মেঞ্চ ইনকাম আপ টু 30% পৰ্যন্ত আপুনি পাব সেলফ আজি ৰিপাৰ্চেজ 10% পোৱা যাব আজি তাৰ লগত আজি ডাইৰেক্ট ৰিফাৰেল ইনকাম আপোনাক ইয়াতে দিয়া হ'ব 10% পৰ্যন্ত লাইফষ্টাইল বোনাছ আপোনাৰ ইয়াত ৰখা হৈছে এড কৰা হৈছে 5% কাৰ ফাণ্ডত 4% ৰখা হৈছে হাউচিং ফাণ্ডত 6% ৰখা হৈছে ট্ৰেভেল ফাণ্ডত আপোনাৰ 5% পৰ্যন্ত ৰখা হৈছে ৰয়েলিটি বোনাছ 2% ৰখা হৈছে ৰিটেইল প্ৰফিট আপ টু আপোনাৰ 30% পৰ্যন্ত লগত এৱাৰ্ড ৰিৱাৰ্ড এভৰিথিং ৰখা হৈছে তো সেইটো কাৰণে দেৰি নকৰি পেলাই সোনকালে আপুনি স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰক আৰু আপুনি যিখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে সেইখন ডিষ্ট্ৰিক্টৰ প্ৰথম আইডি লগাবৰ কাৰণে আপুনি সোনকালে মোক আজিয়ে আপুনি কণ্টেক্ট কৰক আপুনি লাগিলে অসমৰ যিকোনো আজি প্ৰান্তত ৰখি নাথাকক কিয় আৰু এই মেছেজটো আমাৰ অসমৰ প্ৰতিজন নৱপ্ৰজন্মৰ কাৰণে যি এটা ভাল এটা ইণ্ডাষ্ট্ৰীত জড়িত হৈ ভাল এটা ইনকাম কৰিব বিচাৰে চ' আপোনালোকে দেৰি নকৰি পেলাই আজি স্ক্ৰীনত দিয়া নাম্বাৰটোত আজিয়ে কণ্টেক্ট কৰক আৰু তো লাষ্টত গৈ পেলাই মই এটাই কথা ক'ম আপোনালোকক আজি ইমানকণ টাইম আজি আপোনালোকে শুনিলে তো তাৰ কাৰণে ধন্যবাদ চবকে আৰু তাৰ লগত আপোনালোকে এই যিটো মেছেজ হয় আপোনালোকে যে মোৰ চেনেলটো নতুন আহিছিলে তো এই মেছেজটো আপোনালোকে কি কৰক প্ৰত্যেককে শ্বেয়াৰ কৰক আৰু লাইক কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো যাতে আপোনালোকে এনেকুৱা নতুন ইনফৰ্মেশ্যন যাতে আপোনালোকে সোনকালে পাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব তাৰ লগত থকা যিটো বেল আইকন সেইটো দবাই ল'ব তো থেংক ইউ